বন্ধুসকল, আপুনি দেখিছে মোৰ পিছফালে যে বগা বগা দেখিছে নহয়, সেইকেইটা হাঁহ হয়। আৰু মই বৰ্তমান কাজিৰঙাৰ ভিতৰত আছোঁ হাঁহবিলাকৰ ভিডিঅ' কৰিবৰ কাৰণে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু হাঁহবিলাক আপোনালোকক ধুনীয়াকৈ মই দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, হয়তো মই ওচৰত গ'লে উৰি যাব পাৰে, তথাপিও মই দূৰৰ পৰা ভিডিঅ' লোৱাৰ মই চেষ্টা কৰিম। ভুল হওক তেনেহ'লে আমি লাহে লাহে গৈ থাকোঁ আৰু ভিডিঅ'টো চাই থাকক। আৰু এজাক আহি আছে। ইহঁতকেইটা ইয়াতে পৰিব। হাঁহৰ জাককেইটা চাই কেনেকুৱা লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ৱাও, মোৰ ওচৰতে আহি গৈছোঁ। বহুত ভাল লগা মুহূৰ্ত। এতিয়া তাত বহিব, সেইচেনে বহিব সিহঁতে। বহুত ধুনীয়া হাঁহৰ দৃশ্য আজি দেখা পাইছোঁ দেই, ভাল লাগিছে। আৰু এজাক আহি আছে, ইয়াত দেখিছে এই জাক এতিয়া একেলগে চব বহিব। আৰু মই ওচৰত গ'লে কিমান ভাল লাগিব বাৰু চাওকচোন। মই বেছি জোৰত কথা ক'ব নোৱাৰোঁ, বহুত হাঁহ আছে, হয়তো হাজাৰৰ ওপৰত হাঁহ আছে। তো মই এতিয়া ওচৰত যোৱাৰ চেষ্টা কৰিম। আৰে আৰে যাবলৈ চেষ্টা কৰি আছোঁ, যাতে মোক দেখি ভয় নাখাওক। মইতো সিহঁতৰ একো ক্ষতি নকৰোঁ, কিন্তু সিহঁতৰ সুন্দৰ মানে আপোনাৰ দৃশ্যবিলাক উপভোগ কৰিব বিচাৰোঁ। দেখিবলৈ কেনেকুৱা, মই দূৰৰ পৰা যিটো দেখিছোঁ এইটো একদম ৰাজহাঁহৰ নিচিনা। হয়তো মই আপোনাৰ ওচৰতো যাম, এইটো কিন্তু কোনো ৰাজহাঁহ নহয়, এইটো আপোনাৰ বনৰীয়া হাঁহ হয়। তেওঁলোক মুকলিভাৱে ঘূৰা ফুৰা কৰি থাকে। মই বহুত ওচৰত আহি গৈছোঁ, মই অলপ জুম কৰিবলৈ চেষ্টা কৰিছোঁ। মোক হয়তো এওঁলোক দেখা পাইছে। হাঁহ চাওক, দেখিছে নহয় কিমান ধুনীয়া, মাতবিলাকো ইমান ধুনীয়া। ৱাও, এই পক্ষীকুল জীয়াই থকা বহুত প্ৰয়োজন আছে দেই। গতিকে এই চৰাই চিৰিকটি জীয়াই থাকিলে আমাৰ পৃথিৱীখনো যে বহুত ধুনীয়া হৈ থাকে, কিমান ভাল লগা দৃশ্য। হয়তো মোক দেখি যিমান ভয় কৰিব লাগিছিলে সিহঁতে কৰা নাই। হয়তো সিহঁতো অনুভৱ কৰিছে মই চাগে সিহঁতৰ ক্ষতি নকৰিম, কিন্তু বেছি ওচৰত গ'লে হয়তো বহুত ভয় কৰিব। বহুত হাঁহ আছে, প্ৰায় 2000-3000 মান হাঁহ আছে। চাওক, এবাৰ উৰি আঁতৰি গৈ আছে মোক দেখি পেলাই, হয়তো উৰি যাবলৈ চেষ্টা কৰিব। বাইকত গৈ আছোঁ মাথাউৰিত। এটা অলপ আঁতৰি গৈ আছে। ভয় কৰিলে, অলপ ভয় কৰিলে। চব ভয়ত পলালে। মইতো সিহঁতৰ একো ক্ষতি নকৰোঁ, তথাপি সিহঁতে ভয়ত পলালে বা মই কিবা ক্ষতি কৰি দিওঁ। আকৌ ওচৰৰ ফালে আহি আছে। হয়তো মোৰ কেমেৰাত এনেকুৱা ধুনীয়া দৃশ্য বন্দী হওক বুলি হয়তো সিহঁতো উৰি গৈছে। মজা লাগিছে দিয়ক। মোৰ সপোনবিলাক পূৰণ হৈছে। একদম ওচৰৰ পৰা ভিডিঅ' কৰিব পাৰিছোঁ। ই তলত হয়তো আৰু হাঁহ আছে, মই সেইফালেও যাম। কেনেকুৱা লাগিল বন্ধুসকল হাঁহকেইটা চাই পেলাই? আৰু যদি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। মই এতিয়া কাজিৰঙাৰ ভিতৰতে আছোঁ আৰু কাজিৰঙাৰ কাষেদি মোৰ প্ৰায় অহা যোৱা হৈ থাকে আৰু কাজিৰঙাৰ এনেকুৱা দৃশ্যবিলাক মই উপভোগ কৰি থাকোঁ। মোক সঁচাকৈ খুব ভাল লাগে এনেকৈ জীৱ জন্তুৰ ভিডিঅ' লোৱা, চৰাই উৰি যোৱা, খুব ভাল লাগে। এনেকুৱা ভিডিঅ' মই আগতো 1-2টা বনাইছোঁ, হয়তো ভিডিঅ'বিলাক আপোনালোকে কিমানে দেখিছে নাজানো, কিন্তু এনেকুৱা ভিডিঅ'বিলাক মই মাজে মাজে বনাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ, থেংক ইউ।